নমস্কাৰ, মই প্ৰিয় আপুনি চাই আছে বিষয়। আজি আমি বিষয়ত আলোচনা কৰিম কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আমি এই বিষয়ত আলোচনা কৰিব বিচাৰিছোঁ। যদি আপুনি ভিডিঅ'টো চাই তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আমি এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ। প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ৰুক্মিণী হৰণ। আমি এতিয়া দ্বিতীয় কুৱেশ্যনটোলৈ আহোঁ। মহাপুৰুষ শংকৰদেৱে কেইখন সংঘীয় নাট লিখিছিল? ইয়াৰ উত্তৰটো হ'ব 6খন। আমি এতিয়া 3 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। কম্পিউটাৰত কোনে প্ৰথমে অসমীয়াত পুথি লিখি উলিয়াইছিল? ইয়াৰ উত্তৰটো হ'ব দিলীপ কুমাৰ দত্ত। আমি এতিয়া 4 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। প্ৰথম অসমীয়া অনুদিত গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব জাতিশৰ যাত্ৰা। আমি আৰু এটা কুৱেশ্যন লৈছোঁ। কাক অসমীয়া সাহিত্য সংস্কৃতিৰ জনক বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ। আমি এতিয়া লাষ্টৰ কুৱেশ্যনটোলৈ আহোঁ। অসমীয়া দিনপঞ্জীৰ প্ৰথম মাহ কোনটো? ইয়াৰ উত্তৰটো হ'ব বহাগ। এতিয়া আন এটা কুৱেশ্যনলৈ আহোঁ। কাক 1958 চনত পদ্মশ্ৰী আৰু 1967 চনত অলকানন্দাৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব নলিনীবালা দেৱী। আৰু আন এটা কুৱেশ্যনলৈ আহোঁ এতিয়া। অসমীয়া ভাষাই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1961 চনত। আমি এতিয়া আন এটা প্ৰশ্নলৈ আহোঁ। অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় কিমান চনত প্ৰকাশ কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1946 চনত। এতিয়া আমি আন এটা কুৱেশ্যনলৈ আহোঁ। প্ৰথম অসমীয়া মাহেকীয়া আলোচনী জোনাকী প্ৰথমবাৰৰ বাবে কলিকতাত এতিয়াৰ কলকাতাত প্ৰকাশ কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1889 চনত। আমি এতিয়া আন এটা কুৱেশ্যনলৈ আহোঁ। জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথমজন অসমীয়া সাহিত্যিক কোন? ইয়াৰ উত্তৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আমি এতিয়া আন এটা কুৱেশ্যনলৈ আহোঁ। অসমীয়া ভাষা কোনবোৰ ভাষাৰ সমন্বয়ৰ ফলত গঢ় লৈ উঠিছে? ইয়াৰ উত্তৰটো হ'ব মাগধী, প্ৰাকৃত, আৰ্যতৰ ভাষাসমূহ, জনজাতীয় ভাষা, ইংৰাজী, স্পেনিছ, ওলন্দাজ, পাৰ্চী, আৰবী আদি বিদেশী ভাষাসমূহৰ সমন্বয়ৰ ফলত অসমীয়া ভাষা গঢ় লৈ উঠিছে। আমি এতিয়া আন এটা কুৱেশ্যনলৈ আহোঁ। কীৰ্তনঘোষা আৰু নামঘোষাৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ব মহাপুৰুষ শংকৰদেৱ কীৰ্তনঘোষা ৰচনা কৰিছিল আৰু মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। এতিয়া আন এটা কুৱেশ্যনলৈ আহোঁ। পূৰ্বতে আহোমসকল কোন ভাষা জনগোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল? ইয়াৰ উত্তৰটো হ'ব পূৰ্বতে আহোমসকল টাই ভাষাৰ অন্তৰ্ভুক্ত আছিল। আমি এতিয়া লাষ্ট কুৱেশ্যনটোলৈ আহোঁ। অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব মাইলছ ব্ৰনছন আৰু নাট ব্ৰাউন। আমি ইমানবোৰে বিষয়ত কেইটামান সাধাৰণ জ্ঞানৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিলোঁ। আপুনি যদি ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আপুনি যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুক পেজত চাই আছে তেনেহ'লে ফেচবুক পেজটো লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।